दिनै एनडिए 3.0 सरकारनि गिबि केबिनेट जथुम गोदान सरकारनि गिबि केबिनेट जथुम खुंफुंबाय नोगोरमानि कयनाधराव गिबि मन्थ्रि मण्डल शर्मानि दैदेननायाव हादोरसा सरकारनि गिबि केबिनेट जथुम खुंफुंनाय जायो। जथुमाव नुजाथि गाहाय नेहाथारि रबि कटाजों लोगोसे गिबि मन्थ्रिखौ लाफानानै साब्रै मन्थ्रि बिथांमोना बाहागो लायो। केबिनेट जथुमाव गोबां थांखि आजावनाय जायो आरो केबिनेट जथुमखौ लानानै मन्थ्रि सरन बर' बिथाङा गोनां बिबुंथि खालामो आरो बिपिएफनिफ्राय मन्थ्रि मासि मोनबावगोनखौ आसा खालामो सरन बर' बिथाङा आरो लोगोसे बेबायदिनो बिपिएफल' नङा हादोरसानि सासे मन्थ्रि महरै खामानि मावगोन होननानै बिबुंथि खालामो मन्थ्रि सरन बर' बिथाङा। আজি প্ৰথম কেবিনেট খুব ভাল লাগিল। আজিয়ে আমাৰ নতুন চৰকাৰৰ কাম কাজ আৰম্ভ হোৱা নিচিনা হ'ল। আজিয়ে যথেষ্ট সিদ্ধান্ত লোৱা হ'ল আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে তেখেতে কৈছে যে যোৱা নিৰ্বাচনৰ যি বিজেপিৰ মেনিফেষ্টো এইটোকে মানে এই মূল আধাৰ কৰি পেলাই উন্নয়নটো আগবঢ়াই লৈ যাব। তো এই হিচাপে আজি প্ৰথম দিনতে কিছুমান সিদ্ধান্ত লোৱা হ'ল। আপোনালোকে নিশ্চয় দেখিছে ইলেকশ্যনৰ সময়ত 2 লাখ চাকৰি দিয়াৰ কথা কৈছিল। ইয়াৰ কাৰণে টাস্ক ফ'ৰ্চ আজি গঠন কৰিবৰ কাৰণে অনুমোদন দিয়া হ'ল আৰু ক'ত তেনেকা ফ'ৰ্চ ক্ৰিয়েট কৰা যায় টোটেল 200 জব ওলাবৰ কাৰণে এইখিনি কৰা হৈছে। CM ট্ৰিপলৰ যোগেদি যিসকলে চাকৰি নাপায় তেওঁলোকক কেনেকৈ 5 লাখলৈকে মানে আৰ্থিক সহায় দি পেলাই সংস্থাপনৰ ব্যৱস্থা দিব পাৰে এই ক্ষেত্ৰতো আলোচনা কৰা। UCC বিষয় আহিল। UCCৰ বিষয়ত আজি কথা পতা হ'ল আৰু ড্ৰাফ্ট আজি ইতিমধ্যে এপ্ৰুভ কৰিছে আৰু আমাৰ এছেম্বলিৰ লাষ্ট দিনা 26 দিনা এইটো প্লেচ কৰা হ'ব। তো সদনত ডিছকাছ হ'ব আৰু বাকী UCCৰ ক্ষেত্ৰত আমাৰ ট্ৰাইবেলসকলক ইয়াত বাদ কৰি ৰখা হৈছে। যোৱাবাৰ কি কয় দ্বিতীয় বিবাৰ ক্ষেত্ৰতো নহয় তাতেও আমাক বাদ কৰিছিলে আৰু এইবাৰো ইয়াত UCCৰ ক্ষেত্ৰত 6 শিডিউল বুলি কোৱা নাই ট্ৰাইবেলসকলক বাদ ৰাখিছে। বিটিআৰৰ ক্ষেত্ৰত আজি তেনেকৈ আলোচনা কৰা হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈছে যে BPFৰো মেনিফেষ্টো থাকিব, আপোনালোকে এইটোকো দিব। BPFৰ মেনিফেষ্টো, বিজেপিৰ মেনিফেষ্টো, AGPৰ মেনিফেষ্টো এইটোকে মূল আধাৰ লৈ পেলাই আহি থকা দিনত এইখন NDA চৰকাৰে কাম কৰি যাব।